কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ স্থলীত আমি আজি উপস্থিত হৈছোঁহি। চাওকচোন, বাপ আই সমস্তই ইমান সুন্দৰভাৱে বস্তুবিলাক নিৰ্মাণ কৰি উলিয়াইছে। আহকচোন, বাপ আই সমস্তই কি নিৰ্মাণ কৰি উলিয়াইছে আমি চাবলৈ যাওঁ। এয়া চাওকচোন, অধিৱেশন স্থলীৰ পথ নিৰ্দেশনাসমূহ ইমান সুন্দৰভাৱে দি থোৱা আছে। এয়া চাওকচোন, বাপ আই সমস্তই ইমান সুন্দৰভাৱে এভাগ নামঘৰ প্ৰস্তুত কৰি উলিয়াইছে। বাপৰে, চাওকচোন, ইমান ডাঙৰ আৰু ইমান সুন্দৰভাৱে প্ৰস্তুত কৰি উলিয়াইছে এয়া সেৱা বাহিনী শিবিৰ। ব'লকচোন আমি এবাৰ ছেকেণ্ড গেটৰ তলেদি যাওঁ, কিনো আছে ইয়াত চাওঁগৈ। এইটো বৰ্তমান কি নিৰ্মাণ কৰি আছে গম পোৱা হোৱা নাই, কিন্তু বহুত সুন্দৰভাৱে নিৰ্মাণ কৰিছে। চাওকচোন, ইমান ডাঙৰ পুখুৰী, ইমান ডাঙৰ নাও, বগলী মাছ সজাই থৈ দিয়া আছে। দেখিয়ে কিবা এটা ভাল লাগিছে। আপোনালোকে কিন্তু কেতিয়াও নহাকৈ নাথাকিব দেই। এয়া হৈছে মূল মণ্ডপ। চাওকচোন, ইমান বেছি ডাঙৰ মূল মণ্ডপ সজাইছে এইবাৰ। আপোনালোকে কিন্তু কেতিয়াও নহাকৈ নাথাকিব। চাওকচোন, আপোনালোকে নিজে ভাবি চাওক, ইমান ডাঙৰকৈ মঞ্চ মূল মণ্ডপ সজাইছে। আপোনালোকে নহাকৈ কিন্তু থাকিব নোৱাৰে দেই আমাৰ ভিডিঅ'টো চালে। এয়া চাওকচোন, কাৰ্যালয় গেট নিৰ্মাণ হৈ আছে। ইমান সুন্দৰভাৱে বাঁহেৰে তৈয়াৰ কৰিছে তেওঁলোকে। আৰু কাষতে এয়া জিলা শাখাসমূহৰ শিবিৰ। এয়া চাওকচোন, ইমান ডাঙৰকৈ নিৰ্মাণ কৰিছে সেৱা বাহিনীৰ সেৱিকাসকলৰ শিবিৰ। চাওকচোন, ইমান ডাঙৰ আৰু ইমান বেছি ধুনীয়া। চাওকচোন, এয়া মুখত আছে দুখন গেট। এইফালে ৩ নম্বৰ গেট এইখনেদি গ'লে এয়া পাব আপোনালোকে জিলাসমূহৰ শিবিৰ। এয়া চাওক, ইমান সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে। এতিয়া আমি ধুনীয়াকৈ ঘৰবোৰ দেখুৱাই গৈছোঁ, চাই যাওক। এই ঘৰটো কিন্তু মোৰ বহুত বেছি ভাল লাগিছে। চাওকচোন, কিমান সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে তেওঁলোকে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিছুমানে ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু আপোনালোকে নাপাহৰিব দেই। এইভাগো কিন্তু বহুত ধুনীয়াকৈ নিৰ্মাণ কৰিছে দেই। চাওকচোন, কৃষ্ণ লিখিছে, শৰাইখিনি ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে। আৰু চাওকচোন, ইমান দীঘল, ইমান ডাঙৰ। চাওকচোন, ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে তেখেতলোকে। এয়া চাওক, এখন ঘৰৰ ইমান সুন্দৰকৈ তেওঁলোকে বাঁহেৰে আৰু খেৰেৰে প্ৰস্তুত কৰিছে। চাওকচোন, ইমান সুন্দৰভাৱে প্ৰস্তুত কৰিছে তেওঁলোকে। আপোনালোকে ধুনীয়াকৈ চাই থাকক। আৰু কিন্তু আপোনালোকে ইয়ালৈ আহিবলৈ কিন্তু নাপাহৰিব দেই। এয়া চাওক, এইটো ইমান ধুনীয়াকৈ দুমহলীয়াকৈ বনাইছে। বাপৰে, ইমান সুন্দৰকৈ বাৰু বাঁহ আৰু খেৰেৰেও কোনোবাই বনাব পাৰেনে? এয়া চাওক, ইমান সুন্দৰভাৱে চব ঘৰে ইমান সুন্দৰভাৱে বনাইছে। চাওকচোন, ইয়ালৈকে আছে ঘৰ। আমি ইমান দূৰ যাবলৈ ভৰি বিষালে আৰু নগ'লোঁ ইমান দূৰ। এয়া পুনৰবাৰ দেখুৱাইছোঁ। এয়া আজি
আকৌ আমি পুনৰবাৰ দেখুৱাইছোঁ, কিন্তু আপোনালোকে কালিলৈ নহাকৈ নাথাকিব দেই। যদি আপোনালোকে নহাকৈ নাথাকে তেতিয়াহ'লে বহুত এটা ভুল কাম কৰিব। জয় গুৰু শংকৰ কৃষ্ণ।